চিকেন ললিপপৰ কাৰণে পুৰা চিকেনখিনি এনেকৈ কাটি আছে ললিপপ ষ্টাইলত। এয়া হৈ গ'ল ললিপপ পুৰা এইখিনি হৈ গ'ল। আৰু এতিয়া ইয়াত এইখিনি মছলা দি দিছে লিখি দিয়া ধৰণে। আৰু অকণমান চয়া চচ, অকণমান আদা নহৰু পেষ্ট আৰু অকণমান ভিনেগাৰ, এইখিনি দি কেনে এতিয়া পুৰা মিক্স কৰি লৈছে। এইখিনি পুৰা মিক্স হৈ গ'ল এতিয়া, আৰু অকণমান টাইমৰ কাৰণে ফ্ৰিজত থৈ এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ। ইয়াত পিঁয়াজ নহৰু এইবিলাক দিছে এইবিলাক, আৰু ইফালে চিকেনটো বনি হৈ গ'ল একদম। হওক আগতে হৈ লওক, তাৰপিছত আগতে হৈ লওক সম্পূৰ্ণ পিলা ইয়াত দিয়া হ'ব, তাৰপিছত হৈ যাব আমাৰ চিকেন ললিপপ। এইবিলাক গোটেই ভিনেগাৰ, টমেটো চচ, এইটো হ'ল চয়া চচ, এইটো গ্ৰীণ চচ, গ্ৰীণ চিলি চচ গ'ল। এতিয়া যাব ভিনেগাৰ অলপমান, অকণমান কণখনি উতলি আছে। এতিয়া চয়া চচ, এতিয়া টমেটো চচ, এতিয়া পুৰা হাই কৰি দিলে এইটো জুইটো, আৰু এতিয়া পুৰা হৈ গ'ল ইফালে ফ্ৰাই, আৰু ইফালে চেলাই ৰেডি। বাহ এইফালে আমাৰ ইয়ৰ ৰেডি খাৱাৰ কাৰণে, কিন্তু বেচেৰা সেই খাব নাপায়, তাৰ কাৰণে এইফালে চিকেন বইল হৈ আছে। প্ৰায় ইফালে হৈ গ'ল, এতিয়া দি দিব চিকেন। এইটো অকণমান কালা হৈ গৈছে, বেছি কালা হৈছে, দহি গৈছে মানে। চিকেন দি দিলে পুৰা চচত, হৈ গ'ল প্ৰায় চিকেন ললিপপ। কালাৰ চাওক, চিকেন ললিপপ।